Hello everyone, happy new channel আপোনালোকৰ পুনৰবাৰ স্বাগতম জনাইছো। আজি আনিছো ঝিকাৰ চাটনিৰ ৰেচিপি। ইমান টেষ্টি আৰু ইমান ইয়ামি বনাম ঝিকাৰ ৰেচিপি আৰু প্লাস সিম্পল। গটিকে লেটস স্টার্ট। বলক ৰেচিপি লৈ আগবাঢ়ো। এটা লৈছো মই ঝিকা ডখৰ কাটি লৈছো। ঝিকাটো পানীত তিয়াই থৈছো আৰু এটা লৈছো মই জলকীয়া লৈছো 10-12টা মান। যিমান জলকীয়া দিয়ে সিমান ভাল। আৰু ৰসুন দিছো 15-20টা মান কলি। যিমান ৰসুন দিয়ে সিমান ভাল। এটা 15-20টা লৈছো মই। আৰু ডাঙৰ সাইজৰ পিয়াজ। এইখিনি গোটেইখিনি সামগ্ৰী এটা আমি ব্লেন্ড কৰি লম। মোৰ কেৰাহীটো গৰম হৈ গৈছে। ইয়াতে মই দিম সৰিয়হৰ তেল দিম 3 চামুচ মান দিছো। ডাঙৰ চামুচৰে এইখিনি গৰম হ'বলৈ ওয়েট কৰিম। তেলখিনি আমাৰ গৰম হৈ গৈছে। ইয়াতে মই দিম কালজিৰা 1 চামুচ সম্বাৰ। কালজিৰাখিনি ফুটা হৈ গ'ল। এটা পিছি ৰাখা জিকাখিনি এতে লাহে কৰি এড কৰি দিম। ফ্লেমটো হাই থাকিব, এইটো কমপ্লিট নবনাও। এটা হালধি দি দিম, এটা আধা চামুচ দি কেনে ভালকৈ মিক্স কৰিম। এইটো হাই ফ্লেমতে ভাজি শুকাই দিম পুৰা। নিমখটো এতিয়া নিদিওঁ, অলপ দেৰি কৰি দিম। যেহেতু পৰিমাণটো বহুত আধা হৈ যাব ইয়াৰ। এইটো হাই ফ্লেমত লাহে লাহে কৰি ভাজি থাকিব লাগিব। বিৰাট খাবলৈ সুস্বাদু হয়, বিৰাট টেষ্টি হয়। এইটো গৰম গৰম ভাতৰ লগত খাব লাগে। দেখিছে বহুত কমি গ'ল। বেছি টাইম নালাগে, 10 মিনিটতে হৈ যায়। এইটো হাই ফ্লেমত আধা হৈ গৈছে যিমান আছিলে, আৰু আধা হ'ব ইয়াত। এতিয়া আমি নিমখ দিম লাষ্টত। এতিয়া হাই ফ্লেমত লাগি থাকিব লাগিব কণ্টিনিউৱাছ। খাবলৈ যি সোৱাদ হয় এবাৰ বনাই চাব। এইটো ঝিকাৰ চাটনি এবাৰ খালে বাৰ বাৰ খাই থাকিব, ইমান টেষ্টি। দেখিছে ভাজি ভাজি পুৰা হাফ হৈ গৈছে। হাফত কৰি বেছি কম হৈ গৈছে, অলমষ্ট হৈছে আৰু বেছি সময় নাই। আৰু এতিয়া নিমখখিনি এটা এড কৰিম। এতিয়া সোৱাদ অনুযায়ী নিমখ দিব দি আৰু এবাৰ মিক্স কৰক। বিৰাট খাবলৈ বিৰাট টেষ্টি। অকণমান আৰু শুকাই ল'লে অলমষ্ট ডান হৈছে আমাৰ। এইটো অলমষ্ট ডান। সাৰ্ভ কৰি আপোনালোকক দেখাই আছোঁ। আমাৰ ঝিকাৰ চাটনি হৈ গ'ল। বিৰাট সিম্পল, বিৰাট ইজি আৰু খাবলৈ বিৰাট টেষ্টি। গতিকে আপোনালোকেও ট্ৰাই কৰিব ঘৰত। আশা কৰোঁ আপোনালোকে ডিছটো ভাল পাইছে। সকলোকে ধন্যবাদ।